Oh, you make me wanna talk back to you. Say it like that. If I hate you, then find someone new. Hello everyone, মই মিতালী ৰাণীয়ে সকলোকে আমাৰ কিটচেন আমাৰ ভ্লগছলৈ জনাইছোঁ স্বাগতম। আজি মই বনাবলৈ লোৱা ৰেচিপিটো হ'ল পাতলীয়াকৈ বনোৱা বুটৰ দাইল। গতিকে আহক পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰি দিওঁ। এয়া হৈছে বুট দাইল। মই প্ৰায় আধা বাটি বুট দাইল লৈছোঁ, ভালদৰে ধুই আধা ঘণ্টা সময়ৰ বাবে তিয়াই ৰাখিছোঁ। আৰু আনটো বাটিত এয়া মচুৰ দাইল। মই প্ৰায় এই চামুচখনেৰে 3 চামুচ লৈছোঁ, ভালদৰে ধুই আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিছোঁ। এতিয়া দাইলখিনি কুকাৰত দি দিম, লগতে নিমখ দিম আৰু 2টা চিটি মাৰি ল'ম। এটা পিঁয়াজ কাটি লৈছোঁ, সৰু চামুচেৰে এচামুচ গোটা জিৰা লৈছোঁ, 4টা শুকান জলকীয়া লৈছোঁ আৰু লৈছোঁ এখিলা তেজপাত। মই ইটিৰানী মছলা ব্যৱহাৰ কৰিম, তাৰ ভিতৰত জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি। ল' ফ্লেমত কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হোৱাত তেল বাকি দিলোঁ। তেল গৰম হোৱাত সৰু চামুচেৰে এচামুচ গোটা জিৰা দি দিলোঁ। গোটা জিৰাখিনি খুব ভালদৰে ফুটিবলৈ দিব লাগিব। এতিয়া ইয়াতে 4টা শুকান জলকীয়া দি দিলোঁ আৰু দি দিম এখিলা তেজপাত। এতিয়া দি দিম আধা চামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচতকৈও কম জলকীয়া গুড়ি আৰু দি দিম আধা চামুচ ধনিয়া গুড়ি। গেছৰ ফ্লেম ল' ৰাখিছোঁ। এতিয়া ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱাকৈ নাভাজিলেও কোনো কথা নাই, পিঁয়াজখিনি অলপ কোমল হ'লেই হ'ল। ল' ফ্লেমত মাত্ৰ 1-2 মিনিট সময় ভাজিলেই হৈ যাব। এয়া চাওক, পিঁয়াজখিনি কোমল হৈ আহিছে। এতিয়া আটাইখিনি মছলা পিঁয়াজখিনিৰ সৈতে হেতাৰে লৰাই মিহলাই লৈছোঁ। এতিয়া ইয়াতে আধা চামুচতকৈও কম আদা নহৰু পেষ্ট দি দিম আৰু ভালদৰে লৰাই দিম। আটাইখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াতে বইল কৰি লোৱা দাইলখিনি বাকি দিম। কুকাৰৰ ভিতৰত অলপ দাইল লাগি আছিলে, সেয়েহে তাত অকণমান পানী দি দিছিলোঁ। এতিয়া সেই পানীখিনি কেৰাহীত বাকি দিলোঁ। এতিয়া মিডিয়াম ফ্লেমত 4 মিনিট সময় উতলাই ল'ম। মই এইকেইদিন ইটিৰানী কোম্পানীৰ জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি ব্যৱহাৰ কৰি আছোঁ আৰু ব্যৱহাৰ কৰি মই খুবেই ভাল পাইছোঁ, কাৰণ এই মছলা কেইবিধ 100% অৰ্গেনিক হয়। এতিয়া ইয়াতে কচুৰি মেথি দি দিম। এয়া কচুৰি মেথি অলপ মোহাৰি দি দিব লাগে, তেতিয়া আঞ্জাখনৰ গোন্ধটো খুব ধুনীয়া হয়। পাতলীয়াকৈ বনোৱা বুট দাইল এতিয়া খাব পৰা হৈ গ'ল। মই গেছ ষ্টভ অফ কৰি ঢাকনি লগাই দিলোঁ। যদি আজিৰ এই ৰেচিপিটো আপোনালোকৰ পচন্দ হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। সকলোৱে সতৰ্ক থাকক, শান্তিৰে থাকক। ধন্যবাদ।